নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। সামাজিক মাধ্যমত খুবেই ট্ৰলৰ সন্মুখীন হোৱা আৰু খুবেই চৰ্চাত থকা ব্যক্তি চকুৰ আলিৰ বিয়া। হয়, ঠিকেই শুনিছে। অসমবাসীক মাজে সময়ে হাঁহিৰ খোৰাক জন্মোৱা ব্যক্তি চকুৰ আলিৰ বিয়া। জানিব পৰা মতে গোসাইগাঁও মহকুমাৰ ঠাকুৰপুৰ গাঁৱৰ ছফিক মিয়াৰ কন্যা ছাবিনা খাতুনৰ লগত বিয়াত বহে চকুৰ আলিয়ে। সোমবাৰে নিশা ইছলামিক ৰীতি নীতিৰে বৈবাহিক জীৱনৰ পাতনি মেলে চকুৰ আলিয়ে। আৰু এতিয়া চকুৰ আলিৰ এই বিবাহৰ খবৰটো পুনৰ তৎক্ষণাতে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। আৰু শেষত নতুনকৈ বৈবাহিক জীৱনৰ আৰম্ভ কৰা চকুৰ আলিৰ বিষয়ে আপোনালোকেও এষাৰি লিখক। আৰু শেষত ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। আৰু যদিহে এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।